Hi friends, আজি মই একেবাৰে সহজতে ঘৰতে বনাব পৰা এগ চাওমিনৰ ৰেচিপি এটা লৈ আহিছোঁ। প্ৰথমে মই এই চাওমিনখিনি বইল কৰি পেলাই এনেকৈ চেকনি এখনত থৈ দিছোঁ পানীখিনি যাবৰ কাৰণে। বইল কৰাৰ সময়ত মই অকণমান তেল দি দিছিলোঁ পানীত। গাজৰ, কেপচিকাম আৰু বিন মই মিহিকৈ কাটি লৈছোঁ। এতিয়া পিঁয়াজটো কাটি ল'ম। আনপিনে মই গেছটো অন কৰি কেৰাহী এখন বহাই লৈছোঁ। ইয়াতে মই জোখমতে তেল দি দিছোঁ। আনপিনে তেলখিনি গৰম হয় মানে মই দুটা কণী ভাঙি লৈছোঁ। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। চামুচ এখনেৰে কণীখিনি ভালকৈ ফেটি লৈছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মই কণী দুটা দি দিছোঁ। এই কণী দুটাৰ মই ভুৰ্জি বনাই ল'ম। কণীৰ ভুৰ্জিখিনি হৈ গ'ল, বাতি এটাত এনেকৈ উঠাই থ'লোঁ। আনপিনে কেৰাহী এখন বহাই ইয়াতে মই জোখমতে তেল দি দিছোঁ। তেলখিনি গৰম হৈছে, ইয়াতে মই গাজৰ, বিন, পিঁয়াজ, কেপচিকামখিনি দি দিছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দিছোঁ। আধা চামুচমান জলকীয়া গুড়ি দিছোঁ। আধা চামুচমান মই মেগী মছলা দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে 1 চামুচ চয়া চচ দিছোঁ। টমেটো চচো 1 চামুচমান দি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে মই আগতীয়াকৈ বইল কৰি ৰখা চাওমিনখিনি দি দিছোঁ। চাওমিনখিনি বইল কৰাৰ পিছতে ঠাণ্ডা পানী দি যদি এই চাওমিনখিনি ধুই দিয়া হয়, তেতিয়া বনোৱাৰ সময়ত চাওমিনখিনি এডাল এডাল হয় আৰু লাগিও নধৰে। এতিয়া এইখিনি ভালকৈ মিলাই লৈছোঁ। ইয়াতে মই আগতীয়াকৈ ভাজি ৰখা কণীখিনিও দি দিছোঁ। এইখিনিও ভালকৈ মিলাই লৈছোঁ। ইয়াতে মই 1 চামুচমান জালুকৰ গুড়ি দি দিছোঁ। এইখিনি এতিয়া ভালকৈ মিলাই ল'ব লাগিব। মোৰ এই এগ চাওমিনখিনি ৰেডি হৈ গ'ল। প্লেট এখনত এনেকৈ উলিয়াই ল'লোঁ। একেবাৰে সহজতে কম সময়ৰ ভিতৰত বনাব পৰা এই এগ চাওমিনৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।